আজি আমি বনাব লৈছোঁ মৰিচা শাকৰ ৰেচিপি। মৰিচা শাকৰ বৰা বুলিও কোৱা হয়। আহকচোন কেনেকৈ বনাওঁ চাওঁ। সেইখিনি আমি লৈছোঁ মৰিচা শাক, ইয়াৰ এটা ৰেচিপি বনাম। সেইখিনি আমি এতিয়া কাটি ল'ম, দেখাই আছোঁ কেনেকৈ বনাম, চাই থাকিব আপোনালোকে। এইখিনি মৰিচা শাকখিনি কাটি হৈ গ'ল আমাৰ। এতিয়া এইখিনি ঘৰৰে ধনিয়া পাত, এইখিনি কাটি দিম। ধনিয়াখিনি কাটি হৈ গ'ল। এতিয়া সেইটো মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, সেইটো কাটি দিম সৰু সৰুকৈ। আৰু এই 4 কোহ নহৰু লৈছোঁ, এইখিনি ইয়াত সৰুকৈ কুটি দিম। এয়া 3টা লৈছোঁ জলকীয়া বাৰীৰে, বেছি জ্বলা নাখাওঁ যেতিয়া 3টাই লৈছোঁ, সেইকেইটাও কাটি দিম। এতিয়া নিমখ এচামুচ লৈছোঁ, সোৱাদ অনুযায়ী আপোনালোকৰ হিচাপত দি দিব। লগতে এইখিনি বেচন মিহলাই লৈছোঁ ইয়াতে। এতিয়া আমি গোটেইখিনি সানি ল'ম। আমাৰ বেচন অকণমান কম হৈছে, এতিয়া অকণমান আকৌ ঢালি দিম। এইখিনি আমাৰ সানি হৈ গ'ল। এতিয়া ইয়াৰে পিঠা বনাই তেলত ভাজিম আমি। এনেকুৱাকৈ আমি পিঠাকেইটা বনাই ল'লোঁ। এতিয়া তাত ভাজি ল'ম। তাৱাখন বহাই দিলোঁ আৰু ইয়াত তেল দিছোঁ। এনেকৈ গোটেইখিনি মিলাই ল'ব লাগিব। পিঠাকেইটা বহাই দিম। বহাই দিছোঁ। এতিয়া দুটা ফাল আমি ফ্ৰাই কৰি ল'ম। এনেকৈ আমি গোটেইকেইটা ফ্ৰাই কৰি ল'লোঁ। ফাইনেলি আমাৰ হৈ গ'ল মৰিচা শাকৰ ৰেচিপি। এইটো মৰিচা শাকৰ বৰা বুলি কোৱা হয়। আপোনালোকে বনাবচোন, কেনেকুৱা লাগে জনাব। খাবলৈ বিৰাট টেষ্টি হয়।